বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি হাতত তুলি লৈছোঁ এখন নতুন উপন্যাসখনৰ নাম বৰষুণ তই আবেগ। এই উপন্যাসখন নগাঁও মহাবিদ্যালয়ৰ ওপৰত আধাৰিত, লিখিছিল অমিয় কুমাৰ বৰাই। তেন্তে আহকচোন আমি আমাৰ উপন্যাস বৰষুণ আৰম্ভ কৰোঁ। বৰষুণ কাৰ প্ৰিয় নহয়? বৰষুণৰ লগত কোনেনো কথা নাপাতে? বৰষুণৰ লগত কোননো উমলিব নোখোজে? এই বৰষুণেই তিয়াই, এই বৰষুণেই জীয়াই, এই বৰষুণেই আঁকোৱালে। এই বৰষুণে হয়তো কথাও কয়, এই বৰষুণেই হয়তো জীপাল কৰে আপোনাৰ আৰু মোৰ দৰে কিছুমান হৃদয়ক। স্পৰ্শ কৰে হয়তো আমাৰ আত্মাক, ঠাই লয় হয়তো মনৰ চুকত। হয়তো সেইবাবে বৰষুণ আমাৰ সকলোৱে প্ৰিয়। বৰষুণে প্ৰেমৰ বতৰা আনে, বৰষুণে ৰোমান্টিকতাৰ সৃষ্টি কৰে। কাৰোবাৰ বাবে হয়তো বৰষুণে স্মৃতিৰ টোপোলাটো খোলে, কাৰোবাৰ বাবে হয়তো বৰষুণে স্মৃতিৰ টোপোলাটো বান্ধে। বৰষুণে প্ৰেমৰ আলাপ কৰে, বৰষুণে হৃদয়ৰ মলিনতাবোৰ পৰিষ্কাৰ কৰে। বৰষুণৰ সংজ্ঞাই হয়তো বেলেগ সেইবাবে, কিন্তু আজিৰ বৰষুণজাক আগতকৈ যেন অলপ বেলেগ। বৰ অভিমানী হৈ পৰিছিল আজিৰ বৰষুণজাক, ইমান অভিমান যে ভঙাৰ নামেই লোৱা নাছিল। ৰাতিপুৱাৰে পৰা অহৰহ বৰষুণ, কেৱল বৰষুণ। মনবোৰ যেন একেবাৰে সেমেকাই তুলিছিল। কাঞ্চন, মিছ কাঞ্চন বৰুৱা, সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ তাই এতিয়া নগাঁও মহাবিদ্যালয়ৰ বাসিন্দা হোৱা পথত, চমুকৈ MC। নাইবা কোনো প্ৰেমিক কলমেৰে নিগৰি আহি ক'ব খোজে বৃন্দাবনৰ দেশ, নাইবা বৃন্দাবনৰ চহৰ। বহি আছিল তাই বাৰাণ্ডাতে, বৰষুণৰ শব্দত যেন আজি তাই অতিষ্ঠ হৈ পৰিছিল একেবাৰে। বেগটোৰ পৰা হেডফোনডাল উলিয়াই লৈ গান এটা লগাই ল'লে কাঞ্চনে। উফ, এতিয়াহে শান্তি। শব্দটো বেছিকৈ দি তাই বৰষুণৰ শব্দক আওকাণ কৰি প্ৰিয় গানৰ লিষ্টখনৰ পৰা গানবোৰ শুনি যাব ধৰিলে। সন্মুখত এখন বিশাল পথাৰ, বগা আৰু কেৱল বগা। লাহে লাহে পোহৰ কমি সন্ধ্যা নামিব ধৰিছে। বেলিটো আজি অলপো নেদেখাৰ বাবে তাই বিৰাট খং। মাজে মাজে বুকুখন কঁপি উঠে তাই, চিৰিংকৈ মাৰে। মাক বাপেকৰ একমাত্ৰ আলাসৰ লাৰু কাঞ্চনে অকলে বৃন্দাবনৰ দেশত কেনেকৈ খোজ পেলাব? কেনেকৈ তাই মাটিৰ গোন্ধৰ পৰা আঁতৰি থাকিব? বৃন্দাবনৰ দেশত জানো তাই গাঁৱৰ দৰে সতেজ জেতুকাৰ গোন্ধ পাব? বিহুত ঢাপলি মেলি ছিঙি অনা সেই আবেগৰ কপৌপাহ তাই জানো বৃন্দাবনৰ দেশত ছিঙিব পাৰিব? মনতে তাইৰ বহুত চিন্তা, ভয়, আশংকা, কিন্তু তাই যেন প্ৰকাশ নকৰে, কান্দিবও নোৱাৰে। যেতিয়াই তাইৰ দুখ লাগে, মন বেয়া লাগে, যেতিয়াই বুকুখন সেমেকি উঠে, তেতিয়া তাই গান শুনে আৰু দুখবোৰ চকুমুটি ভিতৰতে শুকুৱাই তোলে। এৰা অলপ পৃথক তাই, অলপ অভিমানীও তাই, অলপতে বুকুখন বিষায় তাইৰ, আকৌ অলপতে হাঁহিত বাগৰি পৰে তাই। অলপ অলপ ঠাণ্ডা আহিছিলহে, কিন্তু আজিৰ বৰষুণজাকে যেন গৰম কাপোৰ উলিয়াবলৈ সিহঁতক বাধ্য কৰি পেলালে। মাক আৰু তাই দুয়ো মিলি বাকচৰ পৰা প্ৰয়োজনীয় গৰম কাপোৰবোৰ উলিয়াবলৈ ধৰিলে। মাজে মাজে বলা এচাত প্ৰচণ্ড বতাহে যেন গাৰ নোমবোৰ সিঁচি পেলাইছিল। উফ, ইমান চেঁচা বতাহ! কাপোৰবোৰ উলিয়াই চিজিল কৰি জাপিলে, গৰম কাপোৰ গাত পিন্ধি ল'লে। মাকে ধূপডাল জ্বলাই সেৱা কৰি চাহ বনাবলৈ পাকঘৰত সোমাইছে। তাই আৰু দেউতাকে বিচনাখনতে বহি কথা পাতি আছিল। মাজে মাজে অহা প্ৰচণ্ড ঢেৰেকনিৰ শব্দত তাই উচপ খাই উঠে। ভয়তে তাই দেউতাকৰ কাষ চাপিল। দেউতা, মই নগাঁওখন চাবলৈ নাযাওঁ নেকি? কিয় মাজনী? নাই দেউতা, মোৰ তোমালোকক এৰি যাবলৈ অলপো মন নাই। মন নগ'লে নহ'ব নহয় মাজনী, ভালকৈ পঢ়া শুনা কৰি ওলাই আহিলে কিমান যে ভাল লাগিব, এনেকৈ নাভাবিবি। কিন্তু দেউতা, মই তাত অকলে। একদম মনে মনে থাক, ভয় কৰিলে কেনেকৈ হ'ব? নাই মানে। কথাটো তাই শেষ নকৰিলে, ৰৈ গ'ল। বাপেককে মৰমতে তাই আঁকোৱালি ল'লে, মুখত এটা মৰম লগা হাঁহি। দেউতা, তুমি চিন্তা নকৰিবা, মই ধুনীয়াকৈ তাত পঢ়ি আহিব পাৰিম, মই পাৰিম। দেউতাকৰ লগতে মনটো ভাল লগাই থাকোঁতে মাকে চাহ লৈ আহিল। তাই আকৌ চাহ খোৱাত ইমান ৰাপ নাই, সেইবাবে মাকে তাইলৈ গাখীৰ এগিলাচকে লৈ আহিল। গাখীৰ বুলিলে কাঞ্চন যেন একেবাৰে পাগল, বিৰাট ভাল পায় তাই। তিনিও মিলি সন্ধ্যাটো পাৰ কৰিলে। বৰষুণজাক এতিয়া কমিছে, সময় সন্ধ্যা ঠিক 7 মান বাজিছে। বাহিৰলৈ এপাক যাওঁ বুলিও তাই যাব নোৱাৰিলে। বোকা, কেৱল বোকা। বৰষুণৰ পিছত মাটিৰ পৰা অহা সিক্ত গোন্ধটো নাকত লৈ কাঞ্চন ৰৈ আছিল দীঘল চুলিকোছাৰ সৈতে। বতাহে কোবোৱা চুলিকোছাক ঠান-ঠিত কৰি যেন তাইৰ হাতৰ বিষ উঠি গৈছিল। বেছি সময় ৰোৱা নহ'ল তাত। বতাহৰ কোবত তাইক ভিতৰলৈ লৈ আহিল। এনেকুৱা বতৰত যেন সময়বোৰ নাযায় নোপোৱাই লাগিছিল তাই। কি কৰিব কি নকৰিব লাগি আছিল। এবাৰ সময়টোকে চাইছিল তাই, আকৌ এবাৰ বিচনাত বাগৰে, আকৌ সময়টো চাই আকৌ এবাৰ বিচনাত বাগৰে। এনেকৈ ইফাল সিফাল কৰি তাই যেনে তেনে সময়খিনি পাৰ কৰিলে। মাজে মাজে আকৌ তাই সেই পঢ়াৰ চিন্তাটোৱে মনত ভুমুকি মাৰে, কঁপাই তোলে তাইক। সময়টো চাইছে, নিশা প্ৰায় 9:30 মান বাজিছিল। ভাত খোৱালৈ এতিয়াও আধা ঘণ্টা বাকী। সিহঁতৰ ভাত খোৱা সদায় দেৰি, সোনকালে কোনেও খাবই নোৱাৰে, অভ্যাস।
বতাহজাক নাইকিয়া হোৱা দেখি তাই অলপ বাহিৰলৈ আহিছে। বোকাবোৰকো বতাহজাকে ভালেখিনি শুকুৱাই পেলালে। আহিল বাহিৰলৈ তাই। আকাশত যেন তেন চুকত তৰা এটা দেখা পালে তাই। উফ, কেনেবাকৈ দেখা পালোঁ তোমাক। তৰাটোক চাই তাই ক'বলৈ ধৰিলে, কথা পাতিবলৈ ধৰিলে। জোনাক, তৰা এইবোৰ যেন তাইৰ বাবে প্ৰেম, ভালপোৱা আৰু আৱেগ। যেন তাই নেদেখাকৈ অলপ সময়ো থাকিব নোৱাৰে। এক অজন্মৰ প্ৰেমিকহে তাই। থৰ লাগে ডিমিক ধেমাকৈ জ্বলি থকা তৰাটোলৈ চাই চাই তাই হাঁহিব ধৰিলে, কথা পাতিব ল'লে। এৰা, বুকুত প্ৰেম থাকিলে জোনাকেও কথা কয় কেতিয়াবা, তৰায়ো হাঁহে কেতিয়াবা। মনত কঁপাই থকা তাইৰ সেই কঁপনিবোৰৰ কথা তৰাটোক মনেৰে ক'লে। অলপ সাহস পালে তাই। বুকুখন ডাঠ কৰি দীঘলীয়া হুমুনিয়া এটা কাঢ়ি ভিতৰলৈ আহিলে। মাকে ভাত বাঢ়িছে। তাইও হাত ভৰিবোৰ ধুই ভাত খাবলৈ বহিছে। তিনিও একেলগে বহি লৈছে। এৰা, এই আমেজ যেন তাই পাব তাত। মনটো সামৰি লৈ তাই ভাতকেইটা খাব ধৰিলে। আৰুনো কিমান দিন, পৰহিলৈও তাই দেখোন যাব লাগিব। গতিকে তৃপ্তিৰে ভাতকেইটা খাই শেষ কৰিলে। বিচনাত উঠিছেহে তাই। কাইলৈ পৰহিলৈ বৃন্দাবনৰ গোন্ধ নাকত লাগিব তাই। কৃষ্ণচূড়াৰ গোন্ধ নাকত লাগিব তাই। কিন্তু তাই যেন মাক দেউতাক নহ'লে শুবই নোৱাৰে। আজিও তাই মাক দেউতাকৰ মাজত শুৱে। তাই যেন টোপনিয়ে নাহে নহ'লে। মাক দেউতাকৰো যথেষ্ট চিন্তা ইয়াক লৈ, কিন্তু তাৰ আগত কোনো কাৰণতে প্ৰকাশ নকৰে। তাইৰ ভালেখিনি অসুবিধা হ'ব, ভালেখিনি জটিলতাৰ মাজত সোমাই পৰিব তাই, যেতিয়া তাই অকলে থাকিবলৈ ল'ব। কেনেকৈ তাই নিজক সংযত কৰে সেইটো তাইৰ বাদে আন কোনেও ক'ব নোৱাৰে। শুই পৰিল সিহঁত, কিন্তু মাকৰ যেন টোপনি অলপো নাহিল। ৰাতিটো তাইৰ মূৰটোতে হাত বুলাই বুলাই কাষতে ৰৈ পৰিল মাক। তাই টোপনি যোৱা দেখি মাকৰ বহুত আনন্দ লাগিছিল। মাকে কোনোবাখিনিত তাইৰ মুখখনি চাই চাই চকুলোও টুকিছিল। কেনেবাকৈ তাইৰ সন্মুখত চকুলো পৰে বুলি দুখবোৰ সামৰি লৈছিল, নিজে চকুলো মুচি পেলাইছিল। কিন্তু নাই, মাকৰ যেন অলপো টোপনিয়ে অহা নাছিল। ৰাতিপুৱা হওঁ হওঁ হোৱাত মাকৰ চকুহাল জাপ খাই গৈছে। হয়তো ৰাতিৰ ভাগৰখিনি মাকৰ এতিয়াহে লাগিছে। এৰা, কান্দিলে মানুহৰ বৰ ভাগৰ লাগে। মাক শুই পৰিল তেনেকৈয়ে। পুৱা 7মান বজাত কাঞ্চন সাৰ পাইছে, দেখে মাক এতিয়াও উঠা নাই। আগে পিছে দুকমুকালিতে সাৰ পোৱা মানুহজনী আজি টোপনিত। মাচোন আজি উঠাই নাই। জগাবলৈ লৈও তাই হাতখন ৰৈ গ'ল। নাই, নজগালে তাই। নিজেই উঠি হাত মুখবোৰ ধুই চাহ অকণ বনাবলৈ ল'লে। নিজেও খালে, দেউতাককো দিলে। মাৰে উঠাই নাই নেকি অ' মাজনী? নাই উঠা দেখোন। অঁ, আজি আকৌ কি হ'ল তেওঁ ইমান শুবলৈ? ৰাতি চাগে টোপনি দেৰিকৈ গৈছে মাৰ। এৰা, যাচোন জগাই দেগৈ। বেলি উঠি মূৰৰ ওপৰ পাবহি এতিয়া। যা, উঠাই দেগৈ। কওক যা দেউতা, কামবোৰ কোনে কৰিব? মই আছোঁ নহয়। তই কাইলৈ যাবি আৰু এতিয়া তোক আমি কামত লগাম। যা বেগে উঠাই দেগৈ। কিন্তু যাও। ৰুমলৈ গৈ দেখে মাকে বিচনাখন পাৰি আছে। মা? অ' ধুনু, তই কেতিয়া উঠিলি? অঁ মা, অলপ আগতে উঠিলোঁ। পিছে আজি তোমাৰ ইমান দেৰি? ৰাতি অলপ টোপনি যোৱা দেৰি হ'ল, সেইবাবে। কিবা চিন্তা? ধেৎ, নাই, কিহৰ চিন্তা আকৌ? মিছাকৈ কৈছা। ধুনু, কোৱা না মা, কি চিন্তা কৰি আছিলা? একো নাই বুলি কোৱা নাই জানো? বিচনাখন পাৰচোন, মই গা ধুব যাওঁ। মাকে কথাটো বহল হ'বলৈ নিদিলে। আধাতে সামৰি মাক আৰু ৰুমৰ পৰা ওলাই আহিল। কাপোৰবোৰ চিজিল কৰি কৰি তাই মাকৰ কথাকে ভাবি থাকিবলৈ ধৰিলে। মায়ে কি চিন্তা কৰি থাকে বাৰু? ভিতৰৰ কামখিনি শেষ কৰি কাঞ্চন বাহিৰলৈ ওলাই আহিছে। পথাৰৰ বতাহে মনটোক যেন সঁচাই চহকী কৰি তোলে। পথাৰৰ বুকুৰ ভাঁজত তাই অলপ সময় ৰ'ল। অনুভৱ কৰিলে তাইৰ পৰিৱেশটো। খোজকাঢ়ি অলপ ওলাই আহিছিল চাৰিআলিটোৰ পিনে। চাৰিআলিৰ বুকুতে গজি উঠা বিশাল ৰাধাচূড়া এজোপালৈ চাই তাই সৰি পৰা ৰাধা এপাহকে হাতত তুলি ল'লে। সেমেকি আছিল ফুলপাহ, সেমেকি আছিল গছজোপাৰ ডালপাতবোৰ। হাতেৰে বুটলি তাই উঠাই লওঁতেনে এজাক কুমলীয়া বতাহে সৰাই পেলাইছিল গছজোপাৰ গাতে লাগি থকা ৰাতিৰ সেই প্ৰেমৰ টোপালবোৰক। তিতি গৈছিল কাঞ্চনৰ দীঘল চুলি ডাঢ়ি। চকুহাল জপাই তাই টোপালবোৰক বুকুতে সামৰিছিল। এনে লাগিছিল যেন পৰিৱেশটোৱে কাঞ্চনক আঁতৰ কৰিবলৈ একেবাৰে মন কৰা নাছিল। তাৰ মাজতে এটোপাল সেমেকা নিয়ৰ আহি কাঞ্চনৰ চকুৰ পটাত ধুমিছিল। হঠাৎ উচপ খাই উঠাৰ দৰে হৈ পৰিছিল কাঞ্চন। প্ৰেম প্ৰেম লগা বতাহজাকে ক'ৰবাৰ পৰা এফাকি গানুত লগতেই যেন কঢ়িয়াই আনিছিল কাঞ্চনৰ কাষলৈ। খোজটো দিবলৈও তাই ৰৈ গৈছিল। কাঞ্চনে মিহি মিহিকৈ শুনিছিল। তাইৰ কাণত যেন পৰিবলৈ লৈছিল মিঠা মিঠা লগা তাইৰ নামৰ সেই টাইটেল ট্ৰেকটো। মনে কি বিচাৰে, দিয়ে কি সময়? সোধানে তুমিও কাঞ্চন। মনে কি সপোনে আমনি কৰিছে, ক'বানো তুমিও কাঞ্চন। গানৰ কলিটোও যেন শেষ আৰু লগে লগে যেন আকাশ বিদাৰি যোৱা এটি শব্দ। চিঞৰ। চিঞৰটো শুনি যেন বুকু কঁপি উঠিল কাঞ্চনৰ। I don't want to listen this song. Please stop it. শেষ হ'লে।
বন্ধু বান্ধৱীসকল বৰষুণৰ খণ্ড 1 ইয়াতে সমাপ্ত কৰিলে আপোনালোকে যদি বৰষুণৰ খণ্ড 2 শুনিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক এটা কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দেই